Hi friends, আজি আমাৰ টপিকটো হ'ল ইণ্ডিয়ান এষ্ট্ৰলজি এষ্ট্ৰলজি ইণ্ডিয়ান এষ্ট্ৰলজিটো বহুত পুৰণি বস্তু হয় আৰু এইটো বস্তু এই চেপ্টাৰটো বহুত ডাঙৰ চেপ্টাৰ হয় আৰু ছায়েন্সৰ লগত ইয়াৰ ৰিলেশ্যনটো বহুত বেছি হয়। গতিকে এই বস্তুটোক মই বহুত ৰেচপেক্ট কৰোঁ। ইণ্ডিয়ান এষ্ট্ৰলজিক বহুত ৰেচপেক্ট কৰোঁ। কিন্তু বৰ্তমান সময়ত বাকী বেলেগ ৰাজ্যৰ কথা নকওঁ, অসমত এষ্ট্ৰলজি এটা বেলেগ ৰূপ লৈছে। ই এটা বেলেগ ধৰণৰ ব্যৱসায়িক ৰূপ লৈছে। ইমান ব্যৱসায়িক ৰূপ লৈছে যিটো খুবেই বেয়া আমাৰ কাৰণে, আৰু সেইটো বেয়া হৈ গৈ আছে। এতিয়া কথাটো হ'ল, এষ্ট্ৰলজিটো ভাল বস্তু, আমি সকলোৱে জানো, শিকিব লাগে, জানিব লাগে, মানিব লাগে, কিন্তু সকলো ক্ষেত্ৰতে নহয়। এতিয়া এনেকুৱা হৈছে, মানুহে জীৱনত প্ৰব্লেম অহাৰ লগে লগে এষ্ট্ৰলজাৰৰ ওচৰত যায়। যিকোনো অসুবিধা অহাৰ লগে লগে, চাকৰি নাপালে এষ্ট্ৰলজাৰৰ ওচৰত যায়, বিয়া নহ'লে এষ্ট্ৰলজাৰৰ ওচৰত যায়, মন বেয়া হ'লে এষ্ট্ৰলজাৰৰ ওচৰত যায়, বেমাৰ হ'লেও এষ্ট্ৰলজাৰৰ ওচৰত যায়। আৰে সকলো ক্ষেত্ৰতে এষ্ট্ৰলজাৰেই চব নেকি? তেওঁলোকতো ভগৱান নহয়। তেওঁলোকে কিবা এটা জানে, কয়, ঠিক আছে। বিয়া পাতিব খুজিছে, কোনোবাই দিন চাব গৈছে, ভাল দিন, ঠিক আছে। কোনোবাই এখন গাড়ী কিনিব খুজিছে, ভাল দিন চাব খুজিছে, ঠিক আছে। ভাল কৰ্ম কৰিব খুজিছে, দিন এটা চাইছে, ঠিক আছে। ভৱিষ্যত জীৱনৰ কথা চাবৰ কাৰণে এষ্ট্ৰলজাৰৰ ওচৰত গৈ কিবা লাভ আছে জানো? এষ্ট্ৰলজাৰৰ ওচৰত যোৱাৰ লগে লগে তেওঁ কি কৰিব? ঠিক আছে, চব হৈ যাব, এইটো পাথৰ ল'ব লাগে, সেইটো পাথৰ ল'ব লাগে। মই নকওঁ সকলো এষ্ট্ৰলজাৰ তেনেকুৱা বুলি, বাট দেখি থকাটো বহুতেই তেনেকুৱা। তেওঁলোকৰ মিনিমাম বাজেট প্ৰেছক্ৰাইব কৰি দিয়ে 60,000, 70,000, 80,000 এজন মানুহৰ পৰা। আৰু মানুহবিলাকেও ইমান চব বস্তু জল্দি লাগে, ভৱিষ্যতৰ ৰিজাল্ট আজিয়ে লাগে, টাইম মেচিনত যোৱাৰ নিচিনাকৈ, যে 1 লাখ টকা ধাৰ কৰি আনি হ'লেও দিব, যে মোক চলিউশ্যনটো লাগে, মোৰ ভাল হ'বনে নাই, চাকৰি হ'বনে নাই, বিয়া পাতিবলৈ ছোৱালী পামনে নাই। গতিকে এই বস্তুটো মানুহে অলপ বুজা উচিত। মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখক, কাম কৰক, ধৈৰ্য ধৰক, এষ্ট্ৰলজাৰৰ ওচৰত যাওক মানুহে, কিন্তু এষ্ট্ৰলজাৰৰ পৰা যিকোনো পৰামৰ্শ লৈ সাধ্য নথকা মানুহসকলেও 1-1.5 লাখ টকা, 2 লাখ টকা বা 50-60,000 টকাৰ পাথৰ এটা লোৱাৰ কোনো ধৰণৰ মিনিং নাই বুলি মই ভাবোঁ। গতিকে এই বিষয়ত মানুহৰ অলপ এডুকেশ্যনৰ প্ৰয়োজন। কিন্তু এই এডুকেশ্যনটো মানুহে লওক অলপ, নহ'লে মানুহ এই যে বেয়া অৱস্থাত থাকিহে মানুহে যায় আৰু বেয়াৰ ফালে যাই থাকিব। আৰু এই এষ্ট্ৰলজাৰ একো লছ নাই, তেওঁ পইচাটো পাই থাকিব, তেওঁৰ প্ৰফিট হৈ থাকিব। গতিকে মানুহে এইবিলাক লোৱা বাদ দিয়ক, পাথৰ কিবা কিবি মণিমুকুতা লোৱা বাদ দিয়ক, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক, আৰু এইবিলাক কথা বাদ দি নিজৰ কৰ্মত ধ্যান দিয়ক। চব কথাতে তেওঁলোকক ভগৱান বনাই লাভ নাই। ঠিক আছে, ৰাখিছোঁ।